নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে এই ভিডিঅটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅটোত আমি আপোনালোকক জনাম যে কুকুৰাৰ পোৱালি ক্ৰয় কৰাৰ আগতে আপোনালোকে কোন কেইটা কথা জানিব লাগে, লগতে কুকুৰাৰ পোৱালি ক্ৰয় কৰি অনাৰ পাছত আপোনালোকে কোন কেইটা বিষয়ৰ ওপৰত নজৰ ৰাখিব লাগে। এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব, আৰু যদি আপোনালোকে এই ভিডিঅটো ফেসবুকত চাই আছে তেনেহলে আমাৰ পেজটো লাইক কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহলে এতিয়া আমাৰ এই টিপছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব। আপোনালোকে জানিবলগীয়া প্ৰথম কথাটো হ'ল যে আপোনালোকে সদায় এদিনীয়া কুকুৰাৰ পোৱালিহে ক্ৰয় কৰিব লাগে। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ডাঙৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে সিহঁতক পোহপাল দিওঁতে বৰ বিশেষ অসুবিধা নহয়, কিন্তু অসুবিধাটো ক'ত হয় জানেনে? আপোনালোকে য'ৰ পৰা সেই ডাঙৰ কুকুৰাৰ পোৱালিখিনি ক্ৰয় কৰিব তাত সেই পোৱালিবোৰক গোটেইকেইটা ভেকচিন দিয়া হৈছে নে নাই সেই বিষয়ে আপোনালোকে গম নাপায়, আৰু কিছুমানে এই কথাটো ফাঁকি দি দিয়ে। সিহঁতে কয় যে আমি গোটেইকেইটা ভেকচিন দি দিছোঁ, আৰু যদি সেই গোটেইকেইটা ভেকচিন পোৱালিবোৰক দিয়া নহয় তেনেহলে ভৱিষ্যতে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। কিন্তু যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ক্ৰয় কৰে আৰু যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰি আছে তেনেহলে সিহঁতক পোহপাল দিওঁতে আপোনালোকে অলপমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু যদি আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ আছে তেনেহলে আপোনালোকে বৰ বিশেষ অসুবিধাৰ সন্মুখীন নহয়, কিয়নো এদিন বয়সৰ পৰা 30 দিন বয়সলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱা চিতা কৰা হয়, সিহঁতক কি ভেকচিন দিয়া হয়, কি দৰৱ দিয়া হয়, কেনেকৈ দিয়া হয়, সিহঁতক কি দানা খাবলৈ দিয়া হয়, সেই বিষয়ে আমি গোটেইকেইটা ভিডিঅ' আপলোড কৰি থৈছোঁ, আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছোঁ। আৰু যদি আপোনালোকে সেই বিষয়ে জানিব বিচাৰে তেনেহলে তাৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে। আপোনালোকে জানিবলগীয়া দ্বিতীয় কথাটো হ'ল যে আপোনালোকে য'ৰ ত'ৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰিব, নিজৰ বিশ্বাসী হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালি ক্ৰয় কৰিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে য'ৰ ত'ৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে আপোনালোকে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে, নাইবা আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰাৰ পোৱালি অৰ্ডাৰ দিছিল সেইটো পোৱালি লাভ নকৰিবও পাৰে। সেইকাৰণে সদায় নিজৰ বিশ্বাসী হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালি ক্ৰয় কৰিব লাগে। আপোনালোকে জানিবলগীয়া 3 নম্বৰ কথাটো হ'ল যে আপোনালোকে যদি এদিনীয়া কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে সেই পোৱালিবোৰক মেৰেক্সৰ ভেকচিন দিয়া হৈছে নে নাই সেই বিষয়ে গম ল'ব, আৰু যদি আপোনালোকে 8 দিন বয়সৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে সিহঁতক মেৰেক্স আৰু ৰাণীক্ষেতৰ ভেকচিন দিয়া হৈছে নে নাই সেই বিষয়ে গম ল'ব, আৰু যদি আপোনালোকে 15 দিন নাইবা 16 দিন বয়সৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে সিহঁতক মেৰেক্স, ৰাণীক্ষেত আৰু আইবিডিৰ ভেকচিন দিয়া হৈছে নে নাই সেই বিষয়ে গম ল'ব। আপোনালোকে জানিবলগীয়া 4 নম্বৰ কথাটো হ'ল যে যদি আপোনালোকে গৰমৰ দিনৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে সেই কুকুৰাৰ পোৱালিবোৰক সদায় সন্ধিয়া সময়তহে আনিব, কিয়নো গৰমৰ দিনত দিনৰ ভাগত গৰম বেছিকৈ হয়, আৰু সেইখিনি সময়ত যদি আপোনালোকে কুকুৰাৰ পোৱালি আনে তেনেহলে অধিক গৰম সহ্য কৰিব নোৱাৰি কুকুৰাৰ পোৱালিখিনিৰ মৃত্যু হ'ব পাৰে। আৰু যদি আপোনালোকে শীতকালত কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে সেই পোৱালিখিনি সদায় দিনৰ ভাগতে আনিব, কিয়নো শীতকালত ৰাতিৰ ভাগত ঠাণ্ডা বেছিকৈ হয়, আৰু যদি আপোনালোকে সেইখিনি সময়ত পোৱালিবোৰ আনে তেনেহলে ঠাণ্ডাৰ ফলত কুকুৰাৰ পোৱালিখিনিৰ মৃত্যু হ'ব পাৰে। আপোনালোকে জানিবলগীয়া 5 নম্বৰ কথাটো হ'ল যে প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক উপযুক্ত তাপ মেইনটেইন কৰি ব্ৰুডিং ৰুমত ৰখা হয়। আপোনালোকে জানিবলগীয়া 6 নম্বৰ কথাটো হ'ল যে প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক প্ৰথম কেইঘণ্টামান গুড়ৰ পানী নাইবা গ্লুক'জ পানী খাবলৈ দিয়া হয়, যাতে সিহঁতৰ চাপ কমি যায় আৰু সিহঁতৰ পেট চফা হয়। আৰু প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰে পানী খাবলৈ নাজানে, সেইকাৰণে আপোনালোকে কাম এটা কৰিব লাগিব, সেই পোৱালিবোৰৰ ঠোঁট অলপ সময়ৰ কাৰণে পানীত জুবুৰিয়াই দিব লাগে, আৰু যদি আপোনালোকে এনে কৰে তেনেহলে সিহঁতে পানী খাবলৈ শিকি যায়। আপোনালোকে জানিবলগীয়া 7 নম্বৰ কথাটো হ'ল যে প্ৰথম সপ্তাহত কুকুৰাৰ পোৱালিবোৰক 95 ডিগ্ৰী ফাৰেনহাইট তাপমানত ব্ৰুডিং কৰিব লাগে, আৰু প্ৰত্যেক সপ্তাহে 5 ডিগ্ৰী তাপমান কম কৰি দিব লাগে। মানে প্ৰথমটো সপ্তাহত 95 ডিগ্ৰী ফাৰেনহাইট তাপমানত ব্ৰুডিং কৰিব লাগে, তাৰ পিছৰ সপ্তাহত মানে দ্বিতীয় সপ্তাহত 90 ডিগ্ৰী ফাৰেনহাইট তাপমানত ব্ৰুডিং কৰিব লাগে, তৃতীয় সপ্তাহত 85 ডিগ্ৰী ফাৰেনহাইট তাপমানত ব্ৰুডিং কৰিব লাগে, আৰু এনেকৈ প্ৰত্যেক সপ্তাহে 5 ডিগ্ৰী তাপমান কম কৰি দিব লাগে। আপোনালোকে জানিবলগীয়া 8 নম্বৰ কথাটো হ'ল যে কুকুৰাৰ পোৱালিবোৰক প্ৰথম 2 দিন মাকৈ গুৰি কৰি খাবলৈ দিব লাগে। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনেহলে ব্ৰইলাৰৰ পোৱালিবোৰক প্ৰথম অৱস্থাত প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব পাৰে,
কিন্তু যদি আপোনালোকে লোকেল বা সোণালী কুকুৰা পালন কৰে তেনেহলে লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম দুদিন মাকৈ গুৰি খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক যদি আপোনালোকে প্ৰথম অৱস্থাতেই ভাল কোৱালিটিৰ প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিয়ে তেনেহলে সিহঁতৰ ডায়েৰিয়া হয় চাবচোন সিহঁতৰ পিছফালে পায়খানা লাগি থাকে সিহঁতৰ পিছফালটো সৰু হৈ যায় সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে আৰু অৱশেষত দুৰ্বল হৈ সিহঁতৰ মৃত্যু হৈ যায় আৰু যদি আপোনালোকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেনেহলে প্ৰথম দুদিন লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক মাকৈৰ গুৰি নাইবা খুদি চাউল খাবলৈ দিব যদি আপোনালোকে মাকৈৰ গুৰি দিয়ে তেনেহলে প্ৰথম দুদিন সিহঁতক কেৱল মাকৈৰ গুৰি খাবলৈ দিব আৰু যদি আপোনালোকে খুদি চাউল দিয়ে তেনেহলে প্ৰথম দিনাখন সিহঁতক কেৱল খুদি চাউল খাবলৈ দিব আৰু দ্বিতীয় দিনাখনৰ সন্ধিয়া সময়ত 50% প্ৰি ষ্টাৰ্টাৰ নাইবা ষ্টাৰ্টাৰ দানাৰ লগত 50% খুদি চাউল মিহলি কৰি খাবলৈ দিব আৰু তৃতীয় নম্বৰ দিনাখনৰ পৰা সিহঁতক প্ৰি ষ্টাৰ্টাৰ নাইবা ষ্টাৰ্টাৰ দানা খাবলৈ দিব পাৰে আমি আমাৰ লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম দিনাখন কেৱল খুদি চাউল খাবলৈ দিওঁ আৰু দ্বিতীয় দিনাখনৰ সন্ধিয়া সময়ত আমি সিহঁতক 50% খুদি চাউল আৰু 50% ষ্টাৰ্টাৰ দানা মিহলি কৰি খাবলৈ দিওঁ আৰু তৃতীয় নম্বৰ দিনাখনৰ পৰা আমি সিহঁতক কেৱল ষ্টাৰ্টাৰ দানা খাবলৈ দিওঁ আৰু এনেকৈ আমি আমাৰ সোণালী বা লোকেল কুকুৰাখিনিক পোহপাল দি আছো আৰু যাৰ বাবে আমি এই সমস্যাৰ সন্মুখীন এতিয়ালৈ হোৱা নাই আপোনালোকে জানিবলগীয়া 9 নম্বৰ কথাটো হ'ল যে 8 সপ্তাহৰ কুকুৰাবোৰক 22% আৰু 9 পৰা 20 সপ্তাহৰ কুকুৰাবোৰক 16 পৰা 18% আৰু 20 সপ্তাহৰ কুকুৰাবোৰক 18 পৰা 20% প্ৰটিনযুক্ত খাদ্য খাবলৈ দিব লাগে আপোনালোকে জানিবলগীয়া 10 নম্বৰ কথাটো হ'ল যে যেতিয়া কুকুৰাবোৰৰ বয়স 10 পৰা 18 সপ্তাহ হ'ব তেতিয়া কুকুৰাবোৰক দিনৰ ভাগত যিখিনি পোহৰ থাকে তাৰ বাহিৰে বেলেগ পোহৰ দিয়াৰ ব্যৱস্থা কৰিব নালাগে যদি আপোনালোকে অত্যাধিক পোহৰ দিয়াৰ ব্যৱস্থা কৰে তেনেহলে সিহঁতে অশান্তি পায় আপোনালোকে জানিবলগীয়া 11 নম্বৰ কথাটো হ'ল যে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰাবোৰক পোহপাল দি আছে আৰু যদি কুকুৰাবোৰৰ বয়স 18 সপ্তাহ পাৰ হৈ গৈছে তেনেহলে সেই কুকুৰাবোৰক দিনৰ ভাগত যিখিনি পোহৰ থাকে তাৰ বাহিৰেও অতিৰিক্ত পোহৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে কিয়নো কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক এদিনত 16 পৰা 18 ঘণ্টা পোহৰ আৱশ্যক হয় আৰু যদি আপোনালোকে এদিনত 16 পৰা 18 ঘণ্টা পোহৰৰ ব্যৱস্থা কৰি দিব পাৰে তেনেহলে কণী উৎপাদন ক্ষমতা ভাল হয় আপোনালোকে জানিবলগীয়া 12 নম্বৰ কথাটো হ'ল যে আপোনালোকে যিটো ঘৰত কুকুৰাবোৰক ৰাখিব ঠাণ্ডা দিনত সেই ঘৰটোৰ বাহিৰত ত্ৰিপালেৰে ঢাকি ৰাখিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ ভিতৰলৈ সোমাব নোৱাৰে আৰু দিনৰ ভাগত যদি ঠাণ্ডা বতাহ নাথাকে তেনেহলে সেই ত্ৰিপালটো অলপমান উঠাই দিব যাতে ভিতৰত যিখিনি গেছ জমা হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে আপোনালোকে জানিবলগীয়া 13 নম্বৰ কথাটো হ'ল যে যদি সম্ভৱ হয় গৰমৰ দিনবোৰত কুকুৰাবোৰক মাটিৰ বাচনত পানী খাবলৈ দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ